নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ মিনি ব্লগলৈ আপোনালোকক বহুত বেছি স্বাগতম জনাইছোঁ। এইটো মানে মাঘৰ 1 তাৰিখতে ক্লিপ হয়। মাহঁতে মানে প্ৰত্যেক বছৰে মাঘৰ 1 তাৰিখে যায় মানে মাধৱ মন্দিৰত সেৱা কৰিবলৈ। নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ মিনি ব্লগলৈ আপোনালোকক বহুত বেছি স্বাগতম জনাইছোঁ। আজি মামাহঁতৰ তাত যাম দেউতাৰ লগত, আপোনালোকক দেখাম দেই। আৰু এইটো মাঘৰ 3 তাৰিখৰ ক্লিপ হয়। মামাহঁতৰ তাত গৈছিলোঁ আৰু এনেকৈ মই গৈছোঁ। এইটো মোৰ ফাইনেল লুক। আৰু আমি অলপ আগতে দেউতা আৰু মা আহি পালোঁ আৰু মা বৰ্তমান দোকানত গৈছে। সৰু আমি বাবুটোক লৈ তাক চিপছ কিনি দিব দোকানত গৈছে। আৰু বহুত দিনৰ আগতে বহুত ভাল লাগিছে দে, আইতাকো দেখাইছোঁ গৈ পাই খালোঁ এনেদৰে চাহ। আৰু তাৰপিছত আইতাই মানে আমাক এনেদৰে মৰমতে জলপান দিব ওলাইছে দেই। আৰু তাৰ ওপৰত মুড়িও দি দিছে কেইটামান, এনেদৰে মানে আইতাই দিয়েই। মই কিন্তু মুড়ি লৈ খাই ভাল নাপাওঁ দেই। তাৰপিছত অলপ দেৰিকৈ ভাত ৰেডি হ'ল, আমি ভাত খালোঁ। ভাত খাই এয়া হৈছে মামাহঁতৰ আইতা আৰু মা। আৰু তাৰপিছত আমি ঘৰত আহিব ওলালোঁ। আৰু আজি ভণ্টি অহা নাই আমাৰ লগত, মা দেউতা আৰু ময়ে আহিছোঁ। আমি তেনেকৈ আহি পালোঁ। আজি কাৰণে বাই।